সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভোগালী বিহুটো খুব ধুনীয়াকৈ পাৰ হ'ল আৰু মোৰো ভাল বেয়া মাজতে পাৰ হ'ল। আৰু তেতিয়াহ'লে ব'লক আজি মিনি ভ্লগটো আৰম্ভ কৰোঁ। আৰু মই এই মিনি ভ্লগটোত ভোগালী বিহুৰ দিনা কি খালোঁ তাকে দেখাম, মানে ভাতৰ সৈতে। আৰু ৰাতিপুৱা চাহ জলপান খাই লৈয়ে এয়া দেখিছেনে প্ৰায় 10:30 বজাত আৰু ভাত খাবৰ কাৰণে সকলোখিনি ৰেডি কৰি থকা হৈছে। আৰু এয়া চুঙাত দিয়া গাহৰি বনাবৰ কাৰণে মায়ে গোটেইখিনি ৰেডি কৰি ল'লে। ইয়াতে আদা নহৰু পেষ্ট, পিঁয়াজ, মছলা, নিমখ, হালধি সকলোখিনি দি লৈ পিনি চুঙাত ভৰাই জুইত দিলা। আৰু তাৰপিছত মই এইফালে বনাই আছোঁ চিকেন ড্ৰাই ফ্ৰাই। আৰু আচলতে দালি যিহেতু বনোৱা হৈছে মাংসখিনি, সেইকাৰণে ভাবিছোঁ যে ড্ৰাই ফ্ৰাই কৰোঁ। মোৰ এয়া মাংস ড্ৰাই ফ্ৰাই কৰা হৈ গ'ল। আৰু এইফালে দেখিছেনে গাহৰি চুঙাত দি থকা হৈছে, মানে দিছেহে আৰু এতিয়া এইখিনি ধুনীয়াকৈ হৈ লওক। আৰু মই ইয়াৰ লগতে বনাই আছিলোঁ পোৰা গাহৰি, মানে গাহৰিখিনি প্ৰথমতে বইল কৰি লৈ পিনি গাহৰিখিনি পুৰিলোঁ। আৰু তেনেকৈ মানে পুৰিলে বেছি ধুনীয়াকৈ সিজি যায়। আৰু এয়া দেখিছেনে খুব ধুনীয়াকৈ মই দুডাল ষ্টিকত লগাই লৈ পিনি পুৰিলোঁ। আৰু এইখিনি এতিয়া গোটেইখিনি সৰু সৰুকৈ কাটি পিনি ইয়াতে পিঁয়াজ, আদা নহৰু, নেমু, নিমখ, জলকীয়া সকলোখিনি দি দিম। আৰু ইয়াতে খৰিচা দিয়া নাই, যিহেতু আমি মানে চুঙাত দিয়া গাহৰিত খৰিচা দিছোঁ, সেইকাৰণে ইয়াত মানে খৰিচাটো দিয়া নাই। আৰু গাহৰিত খৰিচাটো দিলে বহুত বেছি ভাল লাগে। আৰু যোনসকলে খাই পাইছে সকলোৱে হয়তো মানে গম পায়, মানে যিয়ে খাই পাইছে। এয়া দেখিছেনে চুঙাত দিয়া গাহৰিটো হৈ গ'ল ৰেডি। আৰু এতিয়া আমাৰ ভাতো মানে লাহে লাহে হৈ গ'ল। আৰু আমি পিছে পোৰা গাহৰিখিনি এনেকৈ খালোঁ, মানে ভাতৰ লগত খোৱা নাই, ইভাগে খালোঁ। এয়া দেখিছেনে আমাৰ ভাতৰ থালিখনো ৰেডি হৈ গ'ল। এইফালে ঔটেঙাৰ দালি বনাইছিলে কাঠআলু দি, এইফালে চিকেন ড্ৰাই ফ্ৰাই, এইফালে চুঙাত দিয়া গাহৰি, আৰু এইফালে ভাত আৰু অকণমান নেমু। এনেকৈয়ে খাই মেলি আমি ওলালোঁ আমাৰ ওচৰতে থকা খেলপথাৰখনত। মাঘী উৎসৱ পতা হৈছিলে, তাতে অকণমান বোলো চাই আহোঁগৈ। বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদিহে ভাল পালে প্লিজ এটা লাইক কৰি যাব। আজিলৈ